Hey dosto, welcome to my deepjyoti vlog channel. Sao, আমি তো গোটেই দিনটো মোবাইলটো টিপিয়ে থাকো আমি মোবাইলৰ একদম মাষ্টাৰ সব জানো কিন্তু যেতিয়া মোবাইলৰ খানা খোৱাৰ টাইম আহি পৰে বা চাৰ্জ দিয়াৰ টাইম আহি পৰে তেতিয়া আমি কেইটামান মূৰ্খামি কৰোঁ কি মূৰ্খামি কৰোঁ জানেনে মই এই ভিডিঅ'টোত সকলোখিনি কম বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মূৰ্খামি 1 আমি কি কৰোঁ মোবাইল ফোনটো যেতিয়া দোকানৰ পৰা কিনি আনো ডাইৰেক্ট চাৰ্জত বহাই দিওঁ 100% চাৰ্জ হ'বই লাগিব তেতিয়াহে মোবাইলটো ভালে থাকিব চাওক এনেকুৱা কোনো কথা নাই মই বহুত টেকনিচিয়ানৰ ভিডিঅ' চাই এই ভিডিঅ'টো বনাইছোঁ তেওঁলোকে কয় মোবাইল ফোনটো আগত কিনি আনি চাৰ্জ দিব নালাগে আপোনালোকে মোবাইল ফোনটো চাওক তাৰ কেমেৰা কেনেকুৱা সেটিং কৰক মোবাইলটো এইবিলাক কৰি উঠিহে চাৰ্জ দিয়ক মূৰ্খামি 2 আমি কি কৰোঁ মোবাইল ফোনটো যেতিয়া বেলেগ চাৰ্জাৰ এডাল দি চাৰ্জ কৰোঁ তেতিয়া আমি কি ভাবো মোবাইল বেলেগ চাৰ্জাৰেদি চাৰ্জ দিলে মোবাইল ফোনটো ভালকৈ চাৰ্জ নহ'ব বা মোবাইল ফোনটো বেটাৰীটো বেয়া হৈ যাব কিন্তু তেনেকুৱা কোনো কথা নাই আপুনি যদি বেলেগ মোবাইলৰ চাৰ্জাৰেদি চাৰ্জ দিছে Xiaomi Redmi এনেকুৱা চাৰ্জাৰেদি চাৰ্জ দিছে তাত আপোনাৰ মোবাইল ফোনটোৰ চাৰ্জাৰডালৰ ভল্টেজটো আৰু সেই চাৰ্জাৰডালৰ ভল্টেজটো চাই লওক এটা একে হয় নাই যদি 2 ভোল্ট 3 এম্পিয়াৰ হয় তেতিয়াহ'লে আপোনালোকে দিব পাৰে কোনো কথা নাই আপোনাৰ মোবাইল ফোনটো একো এফেক্ট নহয় মূৰ্খামি 3 বহুতে কয় আমি বলে মোবাইল ফোনটো চাৰ্জ লগাই টানি আনিব নোৱাৰো তাৰ পিংটো বলে ভাঙি যায় চাওক এনেকুৱা কোনো কথা নাই মই বহুত ভিডিঅ' চাইছো এনেকা টানি আনিব পাৰে আপোনাৰ মোবাইল ফোনটো কোনো এফেক্ট নহয় চাওক মোবাইল ফোনটো আমি যেতিয়া সুইচটো অফ কৰি দিওঁ তেতিয়া কি হয় ডিসকানেক্ট হৈ যায় ঠিক তেনেদৰে আমি এই চাৰ্জাৰডালৰ পিংটোৰ পৰা যেতিয়া মোবাইলটো আঁতৰ কৰি দিওঁ তেতিয়া কি হয় সেই একেটা কথাইটোৱে হয় পাৱাৰ বেংকত কি থাকে পাৱাৰ বেংকতটো কোনো সুইচ নাথাকে ডাইৰেক্ট খুলি দিব ডাইৰেক্ট হেৰি কৰি দিব তাতটো কোনো সুইচ নাই ডাইৰেক্ট কাৰেন্ট পাই থাকে একো কথা নাই তেনেকে আপোনালোকে এনেকে চাৰ্জ দিব পাৰে একো অসুবিধা নহয় খালি আপোনালোকৰ ঘৰত যদি জন্তু থাকে বা সৰু কেঁচুৱা থাকে কি হয় ইয়াত যদি সুইচটো দিয়া থাকে তেতিয়া কি হয় আপোনাৰ ইয়াত তলত যেটো কাৰেন্ট থাকে ইয়াত যদি চেলেকি দিয়া তেতিয়া কি হয় জন্তু বা কেঁচুৱাতে শৰ্ট খোৱাৰ সম্ভাৱনা এটা থাকে গতিকে এনেকুৱা নকৰিব এটো বেয়া অভ্যাস মূৰ্খামি 4 বহুতে কয় আমি মোবাইলটো বাৰে বাৰে চাৰ্জ দিব নালাগে মোবাইল ফোনটো বেটাৰীটো বেয়া হৈ যায় তেনেকুৱা কোনো কথা নাই আপোনালোকে দিব পাৰে 10 মিনিট দিয়ক আৰু তাৰ পিছত দিয়ক মোবাইল ফোনটো যেতিয়া একেলগে বহুত সময় ধৰি চাৰ্জ দিয়ে তেতিয়া কি হয় মোবাইল ফোনটোৰ বেটাৰীটো হিট জেনাৰেশ্যন হয় গৰম হয় সেইকাৰণে চাৰ্জ অলপ সময় দিয়ক হেনেকা কৰক তেতিয়া বেটাৰীটো ভালে থাকিব আপোনালোকে মোবাইল ফোনটো চাৰ্জত দিব পাৰে কেতিয়া দিব 100% লৈকে মাহত এবাৰ দিয়ক তেতিয়া বেটাৰীটো ফৰমেট ষ্টাইলত ফুল চাৰ্জ ল'ব আৰু আপোনাৰ বেটাৰীটো ভালে থাকিব আপোনালোকে সদায় দিব পাৰে কিন্তু বেটাৰীটো অলপ মানে লাহে সোনকালে বেয়া হৈ যাব আৰু মূৰ্খামি 5 আমি মোবাইল ফোনটো চাৰ্জত দি টিপি থাকিব নালাগে চাওক এনেকুৱা কোনো কথা নাই আপোনাৰ মোবাইল ফোনটো যেতিয়া চাৰ্জত দিয়া থাকে তেতিয়াতো আপোনাৰ মোবাইলটো সকলোখিনি কাম কৰি থাকে ফেচবুকৰ ফ্ৰেণ্ডে ৰিকুৱেষ্ট পঠাই থাকে ব্লুটুথ অন হৈ থাকে ডাটা অন হৈ থাকে সব অনই হৈ থাকে আপোনাৰ মোবাইলটো সকলোখিনি কাম কৰিয়ে থাকে আপোনাৰ মোবাইল ফোনটো বেটাৰীটো কেলে গৰম হৈ জানে না আপোনাৰ মোবাইল ফোনটো চাৰ্জ হৈ আছে সেই কাৰণে আপোনাৰ মোবাইল ফোনটোৱে কিছুমান হিট জেনাৰেশ্যন বা গৰম উদ্ভৱ কৰি আছে সেই কাৰণে আপোনাৰ লোকৰ মোবাইলটো চাৰ্জ দিয়াৰ সময়ত মোবাইলটো গৰম অনুভৱ কৰে গতিকে আপোনালোকে মোবাইল ফোনটো চাৰ্জত দিওঁতে টিপি থাকিব পাৰে তেনেকা কোনো একো নহয় আপোনাৰ মোবাইল ফোনটো চাৰ্জত দি থাকোঁতে টিপি থাকিব পাৰে খালি অলপ গৰম হ'ব পাৰে তাত বাকি একো নহয় বহুতে কয় এইবিলাক কৰিব নালাগে কিন্তু আজিৰ পৰা এইবিলাক ভুল ধাৰণা এৰি দিয়ক এইবিলাক আপোনালোকে কৰিব পাৰে সো এইবিলাক বিশ্বাস নকৰিব যদি মোৰ ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰি দিয়ক আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ